মোৰ তৰফৰ পৰা সকলোলৈ হেপী দীপাৱলী শুভেচ্ছা জনালোঁ। ভালে থাকক, সুস্থ থাকক, হেপী দীপাৱলী। এয়া মই এতিয়া কলগছ আৰু কলগছো জ্বলাই আছোঁ। বাকী বোমবিলাক পাছত জ্বলাম আৰু আপোনালোকক দেখাম ভিডিঅ'ৰ জৰিয়তে চাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ খবৰো বহুতেই ভাল। আৰু আপোনালোকৰ হেপী দীপাৱলী মোৰ তৰফৰ পৰা সকলোকে জনালোঁ। তো আপোনালোকে ভালে থাকক, সুস্থ থাকক। আৰু আজি দীপাৱলী গমেই পাইছে বেক চাইডত লাইটিংটো হৈছে আমাৰ কেনেকুৱা কৰিছোঁ। তথাপিতো আপোনালোকক অকণমান মোৰ ভিডিঅ'ৰ জৰিয়তে অকণমান দেখাবলৈ চেষ্টা কৰিম। তো বলকচোন আজি আমাৰ ঘৰত কেনেকুৱাকৈ দীপাৱলী কৰিলোঁ আপোনালোকে চাব। আৰু নতুনকৈ যিবিলাকে মোৰ চেনেলটো চাই আছে সেইবিলাকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিবিলাকে মোৰ ভাল হৈছে বেয়া হৈছে লিখিবলৈ কমেণ্টত নাপাহৰিব। তো বলক এতিয়া ভিডিঅ'টো আজি লাইটৰ পৰাই দেখাই দিওঁ। বলক বাহিৰলৈ যাওঁ। ঘৰত দেখিছে আমাৰ ঘৰত নহয় বাহিৰ বাৰান্দাত। তো এনেকুৱাকৈ দিছোঁ, আপোনালোকে ওপৰৰ ফালে চাওক। এয়া ইয়াতে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো। আৰু এয়া দেখিছে বাহিৰত এয়া চব একেবাৰে চব দীপাৱলীৰে চব দেখিছে। এয়া কেনেকুৱা লাগিছে মোৰ পূৰা একদম মুখতে পূৰা লাইটিংবিলাক হৈ আছে। তো বলক আজি ভিডিঅ'টো ধামাকাদাৰ হ'ব গৈ আছে। তো ভিডিঅ'টো মাজতে স্কিপ নকৰি একদম শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু আপোনালোকক দেখাবলৈ আছোঁ চাকি দিয়াটো, চাকি দিম কেনেকৈ দিম আপোনালোকক দেখাম। কিন্তু আপোনালোকে স্কিপ নকৰিব, মাজতে পূৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ। তো চাকি জ্বলোৱাৰ পিছত আকৌ ভিডিঅ' বনাই আছোঁ। আৰু তো বোমা ফুটাব আছে। বোমা কিমান আনিছে আপোনালোকে গমেই পাব মোৰ ভিডিঅ'টোত। গম আৰু যিমানবিলাক জ্বলাওঁ সিমানবিলাক আধাখিনি ইমানখিনিতো দিব নোৱাৰোঁ। এইটো যিমানখিনি পাৰোঁ সিমানখিনি ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। তো বলক আজি পূৰা ধামাকাদাৰ হৈছে একদম মজা। আৰু তো বলক এতিয়া ফাইনেলি মোৰ চাকিবিলাক ৰেডি হৈ গ'ল। এতিয়া দিম আৰু দিয়াৰ পিছত আপোনালোকক দেখাই আছোঁ বলক। এয়া মই কেমেৰা কৰি আছোঁ আৰু মোৰ হাজবেণ্ডে মোৰ চাকিবিলাক দিছে। আৰু এনেকুৱা নহয় দিয়ক ফ্ৰেণ্ডছ, আপোনালোকে নক'ব আৰু মই দিয়া নাই বুলি। কিন্তু ময়ো অকণমান দিছোঁ, কিন্তু বেছিভাগ মোৰ হাজবেণ্ডে দিছে। তো মই আপোনালোকক দেখুৱাৰ কাৰণে ভিডিঅ' বনাই আছোঁ। এয়া ফাইনেলি দিয়া হৈ গ'ল মোটামুটি। আৰু আপোনালোককচোন মোৰ ৰুমটো দেখুৱাই নাই কেনেকুৱাকৈ ডেক'ৰেশ্যন কৰিছোঁ। তো এয়া আপোনালোকে চাই লওক। এইখিনি মোৰ চাকিখিনিও দিয়া হৈ গ'ল। তো কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ, প্লিজ কমেণ্ট কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে ঘৰত কেনেকুৱাকৈ কৰিছে তাকো লিখিব কমেণ্ট বক্সত। আৰু মোৰতো এয়াই ভাল লাগিলে লাইক কৰিব। মই যে কৈছিলোঁ আপোনালোকক এয়া মোৰ কাৰণে বোম আনিছে। তো এতিয়া মাৰাহে কথা আৰু গাইছ নে কি, এতিয়া পূৰা মাৰিম। আৰু এয়া মই বোম মাৰিব ওলাইছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাবচোন, ইমান বোম মাৰা সাহসী ছোৱালীজনীৰ মাজতে কেনেকৈ দৌৰিম। তো আৰু ভয় লাগে চিটিকি পৰিব বোলে গাত। বাকী ক'তো ৰিক্সটো অন্য হওক বা নহওক। তো এয়া দেখিছে উপায় নাই। তো তথাপিতো ভাল লাগে আৰু মাৰি। কেইদিনমান চালাব যেতিয়াও লম্বা করে ফেলে দিই। মাৰি ময়ে মাৰি আছোঁ তেতিয়াৰ পৰা। বহি আছে মোৰ হাজবেণ্ডে, ময়ে মাৰি আছোঁ। বোমা মাৰাত বেয়া নহয় না, কেমেৰামেন কৰি বহাই থৈ দিছে। কাৰণ বোমা মাৰাত আপোনালোকক দেখাব লাগিব না পূৰা প্ৰমাণ, নহ'লেতো ক'ব না আৰু মাৰিব দে বোমা। এতিয়া চাওক এইটোৰ চাওকচোন, একেবাৰে সৰু পোৱালীৰ নিচিনা ফুলজুৰি হাতত জ্বলাই পেলাই একেবাৰে মস্তি মাৰি আছোঁ। তো আৰু কি আৰু বোমা হ'ব ফুলজুৰি হওক চবতে এনজয় কৰিব লাগে আৰু গাইছ নে কি কয়। এয়া চাওক একেবাৰে পূৰা একদম আৰু কি ক'ম,
মানে কঁহিয়াৰ পৰা মেচিনৰ নিচিনা পুৰা জোৰ দিয়ে আছোঁ কিন্তু কঁহিয়াৰ নলালে কঁহিয়াৰৰ ৰসে নোলালে তো নাই ধেমালিও কৰিছোঁ আপোনালোকক তো ভাল লাগে আৰু মাজে মাজে এনেকুৱাকৈ মস্তি কৰি তো ভাল লাগে আৰু সেয়াই কি ক'ম তো মই ফুল মস্তি মানে ফুল এনজয় কৰোঁ আৰু আপোনালোকে যি কয় ক'ব আৰু উপায় নাই কিন্তু মজ্জাটো আৰু নিজা কথা নে কি গাইছ তো এয়া চাওক একদম আমাৰ কাষৰৰ গছৰ ছোৱালীটো তাইও জ্বলাই আছে আৰু ময়ো এইফালে জ্বলাই আছোঁ তো দুইজনীয়ে পূৰা জঁপিয়াই পূৰা একদম আৰু ঘূৰাই আৰু এই দীঘল ফুলজাৰিটো কেনেকুৱা গাইছ মানে আপোনাৰ জ্বলাতে ভাল লাগে জ্বলাম আৰু কিন্তু কি হ'ব নাই জ্বলাবৰ মানে সেয়ে নহয় আৰু তাৰমানে শেষে হৈ নাহে আৰু কি কৰিম লাষ্টত পুতি থৈ দিছোঁ আৰু বোলে জ্বলি থাকক এইটা মানে একদম এইটো মই মাৰা নাই এইটো গাইছ এইটো হাজবেণ্ডে মাৰিছে কিন্তু এইটো ওপৰৰ পৰা তলত আহি গ'লেতো দূৰলৈকে যাব ওপৰৰ পৰা পৰি গৈছে ধামাকাদাৰ ভিডিঅ' বনাম বুলি কৈছিলোঁ আৰু আপোনালোকৰ ধামাকাদাৰ ভিডিঅ' বনাই আছোঁ আৰু দি আছোঁ আপোনালোকে চাব এয়া এইটো কি আপোনালোকে কমেণ্ট কৰি কওকচোন এইটো ফুলজাৰিহে গাইছ আৰু কলগছ এটা আৰু এটা কলগছ পূৰা জ্বলাই আছোঁ মানে চকৰি বম এটা আৰু এটা জ্বলাই আছোঁ পাট্টা বম জ্বলাই আছোঁ আলু বম জ্বলাই আছোঁ কি জ্বলোৱা নাই গাইছ ফুল এনজয় আৰু এইটো আপোনাৰ হৈ গ'ল মানে আমাৰ লেজাৰ লাইটটো এই ধোৱা হোৱাৰ কাৰণে একদম ইমান মজা লাগিছে তো ইয়াৰ ফাইনেলি লাষ্ট আৰু চকৰি জ্বলাই দিলোঁ একদম ফূৰ্তিয়ে আৰু তামাম ফূৰ্তি কৰিলোঁ পিছফালে ৰখি আছে ইমান ভয় কৰে বোমাক আমি অলপ ফুৰিব আহিছোঁ বাহিৰত মানে অলপ চাব আহিছোঁ দেৱালে কাই কেনেকুৱাকৈ লগাই আছে তো এয়া এইবিলাক দেখিছে এইবিলাক তো অকণমান ৰাস্তাই এনেই ফুৰিব আহিছোঁ আৰু এইবিলাক তো দীপাৱলী বুলি অকল বোমা মাৰি থাকিলেতো নহ'ব গাইছ তো খাবতো লাগি তো খোৱাৰ কাৰণে এয়া আমাৰ মানে চব আছে আপোনাৰ পানীৰ বৰা তাৰপিছত আপোনাৰ হালোৱা চব্জি পুৰি চব আৰু এতিয়া আমি খাম তো আপোনালোকে চাই থাকক তো আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিবিলাকে নতুনকৈ আহি মোৰ ভিডিঅ'বিলাক চাই আছে সেইবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে বাই বাই ফ্ৰেণ্ডছ লাভ ইউ অল ভালেই থাকক সুস্থ থাকক